নমস্কাৰ মই আছো বৰ্তমান বঙাইগাঁৱত আৰু মোৰ পিছত আছে ইয়া বঙাইগাঁও আৰক্ষী প্ৰশাসনে বঙাইগাঁওখন সেফ কৰাৰ কাৰণে মানে গাড়ী চলাওতে বহুত কিবা কিবি নিয়ম বান্ধি দিছে যাতে আপোনালোক সুৰক্ষিত হ'ব পাৰে স্পেশালি বঙাইগাঁৱৰ যেটো হাইৱে আছে সেই হাইৱেটোত বহুত কাম চলি আছে যাৰ ফলত হাইৱেৰ যিবিলাক মিডিয়ান গ্যাপ মানে এই যে ৰাস্তাতে ঘূৰাই দিব পৰা যতে ঘূৰাই দিব পৰা সেইবিলাক অলপ বন্ধ কৰি দিয়া হৈছে কেইদিনমানৰ কাৰণে আপোনালোকে অলপ দীঘলতে ঘূৰি আহিব লগা হ'ব পাৰে বৰ্তমান কিন্তু সেইটো সেফটিৰ কাৰণে কৰা হৈছে আৰু বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ লগত ভালদৰে কথা পাতিলো আৰু এনেকুৱা বহুত যাতে ৰাস্তাৰ সেফটিটো যেনেকৈ বাইক চলালে হেলমেটটো মেন্ডেটৰী সিট বেল্ট অনলি চলোৱাজনে নহয় কাষত বহাজনেও আনকি পিছত বহাজনেও কিয় সিট বেল্ট পৰিধান কৰিব লাগে সকলোখিনিক লৈ পিনে বঙাইগাঁও আৰক্ষী প্ৰশাসন তাৰপিছত বঙাইগাঁও ডিচি সকলোখিনিয়ে চেষ্টা কৰি আছে মাহে মিটিং কৰি আছে যে কেনেকুৱাকৈ এক্সিডেণ্ট বচাব পৰা যায় কেনেকুৱাকৈ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰা হৈছে যাতে স্পীড ব্ৰেকাৰখিনি ভালদৰে মানুহে মানি চলে অভাৰ স্পিডিং নকৰে যাতা স্পীডত গাড়ী নচলায় মদ খাই গাড়ী নচলায় তাৰ বাবে বহুত ভাল লাগিছে যে বঙাইগাঁও প্ৰশাসনে বহুত মানে এটা ষ্টেপত মিটিং কৰি আছে ভাবি আছে তো আপোনালোকে জাষ্ট সাপোৰ্ট কৰক বঙাইগাঁও আৰক্ষী প্ৰশাসন বা বঙাইগাঁওখন যোনে চলাই আছে সেই মানুহখিনিক যাতে আপোনালোকৰ জীৱন সুৰক্ষিত হ'ব পাৰে।